নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰিকৈ গৈছোঁ আজি আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ'। আমি আজি লখিমপুৰ যাওঁ, কিয় যাওঁ, কি কৰোঁ সকলোবোৰ দেখুৱাই থাকিম আপোনালোকক। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ থাকোঁ। আৰু আমি এতিয়া আহি আছোঁ, গোগামুখ পামগৈ আৰু পোৱাগৈ নাই। আমি আজি লখিমপুৰলৈ এই কাৰণে যাওঁ যে সেইদিনাখন যে আমাৰ ঘৰলৈ আলহী আনিছিলোঁ, এই আলহীজনকে আৰু কিবাকিবি অলপ কাপোৰ গহনা পিন্ধাই আনোগৈ। আৰু আমি এয়া পাইছোঁ, এই জেগাডোখৰ কোনে কোনে চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। এই দলংখন আৰু ঠাইডোখৰ কোনে কোনে চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাব দেই, মই কৈ দিম। আৰু আমি এতিয়া লখিমপুৰ টাউন পাইছোঁহি। এয়া আমি লখিমপুৰ ডিলাৰ পাই গ'লোহি। পাই আৰু এতিয়া কাপোৰ গহনাবিলাক পিন্ধাই ল'ম আৰু। এয়া দেখিছেনে, বাইক হৈ আছে আজি পূৰা। ছাৰ্ভিচিঙৰ কাৰণে, নাম্বাৰ প্লেটৰ কাৰণে আজি পূৰা বাইকে ভৰ্তি হৈ আছে। এইবোৰ নতুন নতুন বাইক দেই, আপোনালোকে ইয়াৰ পৰা যদি ল'ব বিচাৰে আহিব পাৰে। আৰু আমি ইয়াত এতিয়া 9 নম্বৰত পৰাৰ কাৰণে ইয়াত বহি থাকিব লগা হৈছে। বহি আছোঁ, বেটাই আকৌ বেলুন এটা পাই খেলিছে। আৰু কিমাননো বহিম, ভোকো লাগিলে, ভাবিলোঁ কিবা এটা খাই লওঁ। তাকে কি খাওঁ চাইছোঁ। আমি অৰ্ডাৰ কৰি দিলোঁ পৰ্ক পোলাও। আৰু এতিয়া পৰ্ক পোলাও বনাবলৈ গৈছে, আমি ইয়াতে বহি ৱেইট কৰি আছোঁ আৰু এয়া আমাৰ অৰ্ডাৰ আহি গ'ল পৰ্ক পোলাও। খাই লওঁ আৰু খাই মেলি আমি আহিলোঁ। আহি এয়া মানুহজনে ভিতৰত ছাৰ্ভিচিঙৰ কাৰণে ভিতৰত আছে আৰু বেটাই ইয়াত দেউতাক হেৰালে বুলি পূৰা দেউতা কৰি বিচাৰি আছে। আৰু এয়া আমাৰ ফাইনেলি কাপোৰ গহনা পিন্ধালে। কাপোৰ হৈছে চিটৰ কভাৰ আৰু গহনা হৈছে নাম্বাৰ প্লেট দেই, আপোনালোকে আকৌ বেলেগ বুলি নাভাবিব। কাপোৰ গহনাবিলাক পিন্ধাই আমি আৰু ইয়াৰ পৰা যাম আৰু। বেটাই ধুনীয়াকৈ ৰৈ চাই আছে। আৰু আমি আহিলোঁ, আহি ইয়াত গোগামুখত বহুত দিনৰ মূৰত ফুচকা খালোঁ। খাই কিন্তু বিৰাট টেষ্টি লাগিছে। আৰু ফুচকা খাই আহি আমি আৰু কাপোৰ দোকানত সোমালোঁ। ভাবিলোঁ মানুহজনৰ কাৰণে এটা জেকেট লৈ যাওঁ। সোমাইছোঁ, চাওঁ। মানুহজনৰ কাৰণে জেকেট, হাত মোজা আৰু টুপি লৈ ল'লোঁ। লৈ আমি আহি আছোঁ। আহোঁতে আমাৰ আন্ধাৰে হ'লগৈ, ৰাতি হ'লগৈ। আমি এতিয়া পাইছোঁহি আমাৰ NHPC গেট। গেট পোৱাৰ পাছতে আৰু আমাৰ ৰুম পামহি। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।